গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু মই আজি ৰাতিপুৱা ইমান সোনকালে উঠা কাৰণ হৈছে মই কামাখ্যা মা মন্দিৰলৈ যাম আৰু এতিয়া মই গা পা ধুই ৰেডি। গুড মৰ্ণিং। উঠা আকৌ। আৰু মই ৰেডি হৈ গ'লোঁ। এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া মই যাওঁ দেই। আৰু এয়া মোৰ পুগুৱে সদায় ৰাতিপুৱা হ'লে মই কলেজতে যাম বা ক'ৰবাত য'তেই নাযাওঁ সি মোক এনেকৈ বাটলৈকে থ'ব আহে। আৰু এতিয়া মোক নিবলৈ আহিছে মিছ ভাৱনা ডেকা। আমি 2জনী গৈ আছোঁ, তাৰপিছত আৰু জালুকবাৰীত আৰু 3জনী লগত আছে, সিহঁতৰ লগত একেলগে যাম আৰু আমি 5জনী। এতিয়া ইহঁতকেইজনীক লগ পালোঁ আৰু আমি গৈ আছোঁ। এতিয়া কামাখ্যা মাৰ মেইন দুৱাৰ ব'লা। বহুত লাইন পাতিব লাগিব যদি কাম ভিতৰত যাওঁ আমি মেইন মন্দিৰ পাই গ'লোঁ এতিয়া আৰু আমাৰ আহোঁতে অলপ বেছিয়ে দেৰি হ'ল, সেইকাৰণে মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ। আমি গোটেইকেইজনীয়ে বাহিৰতে চাকি বন্তি দিলোঁ। অংকিতা নমস্কাৰ দি এইটো সোণালী বেবী ইমান ধুনীয়াকৈ চুব এইটো আমাৰ দেৱজনী মাছখন খুলি দিয়া এই মুখখন দেখাই দিয়া আমাৰ মৰমৰ ভাবুজনী আৰু মই হৈছোঁ মিছ অনুৰাধা। চাওঁ এই মোৰ টানি মানি নহয় আৰু আমি কামাখ্যা মা মন্দিৰত আহিছোঁ আৰু খাবলৈ পোৱা নাই বহি আহিছে। এই নেপায় নেকি ক'বলৈ নেপায় নেকি? মাই মিষ্টেক। আমি এতিয়া বহি আছোঁ খাবলৈ পোৱা নাই, ৰাতিপুৱাৰ পৰা একো খাব পোৱা নাই, ভোক লাগিছে। তুমি কেনেকৈ কি ক'বা? আমি কেনেকৈ জানিম? চব নেপালী। মই নেপালী নহয় দেই, মই অসমীয়া হয়, কিন্তু মোক নেপালী যেন নলগা আৰু মই বড়ো। তুমি বড়ো নহয়, তুমি কলিতা। নাই আমি কিবা খাবলৈ যাম নহয়, মা পাপা হোটেলৰ চ' গাইজ ফ'ল' মি। মই আঙুৰ লগত নাখাম দেখি গম পাইছোঁ। তুমি বদমাছ ইয়াতে চকী এখন দিব এবাৰ মনতো নবৌৰে দোচা আছে হাবি দোচা এইজনী কি কি হাবি কৰি দিবি মই চান্দি মই চবৰ কাৰণে চিলাই কৰি দিম কৰি কি খাৱা দোচা চোচা দোচা চোচা নাখাম এইজনী ৰাতিপুৱা ভাত খাবলৈ আহিছে, তাই সেইটো ভোক লাগিছে। মই ভাত খাই অভিয়াছলি ভাত খোৱা নাই, মাথা পিছে আমি দুই চেঞ্চ ভালি আবাদে মইতো ভাত খোৱা নাই ন একদম মানে নগলি দিয়ে মই ডিছলাইক আমাৰ মই আগত আছোঁ। গাইজ বাই বাই দিয়া বাই বাই।